হেল্ল' বন্ধুবান্ধৱসকল, কি খবৰ? ক'লে ভালে আছে? এটা মিনি ব্লগলৈ আহিছোঁ, একদম মিনি ব্লগ, সৰু চাই এটা ব্লগ বনাওঁ মানে। আজি ব্লগ মানে কি, ঠাণ্ডা বতৰটো, ঠাণ্ডা বতৰৰ কাৰণে মাংস খাবলৈ মন গৈছে। তে বহুত ঠাণ্ডা, বাহিৰলৈ ওলাই পেলাই গ'লোঁ এইমাত্ৰ। একদম ঠাণ্ডাত মানে কোনো ওলাব নোৱাৰোঁ, একদম জেকেটটো ডিঙিলৈকে জেকেটৰ চেন মাৰিলোঁ। সেইকাৰণে লোকেল মুৰ্গী লৈ আনো, জালুকেদি বনাম। ঠাণ্ডা বতৰ, পূৰা জ্বলা আপোনালোকক দেখাম এতিয়া। যাওঁ খোৱা দোকানত যাওঁ, লোকেল মুৰ্গী লৈ আনো। তো লোকেল মুৰ্গী আনিম, গাড়ী চাবিয়ে পাহৰি ৰ'ব, গাড়ী চাবিটো আগতে লৈ লওঁ। তাৰপিছত যাওঁ আমি লোকেল মুৰ্গী আনিব। দোকানলৈ গৈ পালোঁ, সি আকৌ মুৰ্গীটো মোক দেখাইছে। মই কওঁ তই সৰু মুৰ্গী দে, সি সৰু মুৰ্গী নিদিয়ে, দিলে ডাঙৰ মুৰ্গী। ঠিক আছে বাৰু, জোখক। বেছি ডাঙৰ নহয় বাৰু, 800 গ্ৰামমান হৈছে। সি আকৌ হাঁহে মোক চাই পেলাই। খুৰাক ক'লোঁ, খুৰা মুৰ্গীটো কাটি দিয়ক। খুৰাই পইচা গন্তি কৰাত লাগিছে। আকৌ মই খুৰাক ক'লোঁ ঠাণ্ডা লগা নেকি? খুৰাই কয় মোৰ ঠাণ্ডা নালাগে। খুৰা